নমস্কাৰ। পাঠ কৰিবলৈ লৈছোঁ সোণ হৰিণৰ চেকুৰ। ভাল পোৱাই দি যায় লৈও যায়। ৰাতিপুৱা আৰু সন্ধিয়া এজাক চৰাই কোলাহলেৰে মুখৰিত হৈ থকাৰ দৰে এজাক যুৱতীৰ কথা আৰু হাঁহিৰে ৰঙীন হৈ থকা চৌহদটোত ভৰি থৈ দীৰ্ঘ দেখি ল'ৰাটো থমকি ৰ'ল। গেটৰ কাষৰ গুলপীয়া ৰঙৰ হাইব্ৰিড জবাজোপাত মাত্ৰ এপাহ জবা ফুলি আছে। কি অৰ্থবহ এই ফুলপাহ! সি প্ৰথম যিদিনা আহিছিল সেইদিনা গছজোপাত দুপাহ জবা ফুলি আছিল দূৰে দূৰে। সি কৈছিল এই ফুল দুপাহ একেটা ডালতে ফুলিব লাগিছিল। তাই হাঁহিছিল। তাই হাঁহিলে থুতৰি আৰু ওঠৰ কোণত থকা তিলটো লুকাই যায়। সি কৈছিল তুমি বৰকৈ নাহাঁহিবা, তিলটো লুকাই যায়। তিলটো তোমাৰ ঈশ্বৰে দিয়া ডাঙৰ অলংকাৰ। তাই হঠাতে মনটো মাৰি পেলাইছিল। সি সুধিছিল কি হ'ল? একো নাই হোৱা। এনেকৈ মোক মোৰ মা দেউতাও চোৱা নাই আজিলৈকে। নহ'লে কি? সি হাঁহি হাঁহি সুধিছিল। নহ'লে মোৰ ওপৰত ইমান খং নহ'লহেঁতেন। মাক দেউতাকে নিজৰ ছোৱালীক খং কৰে। দাবী পূৰণ কৰিব নোৱাৰিলে মাক দেউতাক হতাশ হয়। তোমাৰ কোনো দাবী নাই নেকি মোৰ ওচৰত? অবুজ চকুহালেৰে তাই প্ৰশ্নবোধক চাৱনিৰে চাইছিল তালৈ। সি তাইৰ সোঁহাতখন সামান্য স্পৰ্শ কৰি কৈছিল আছে। তুমি কেৱল মোক ভাল পাই থাকা, কেৱল মোক। তাই তেতিয়াও অবাক হৈ চাই আছিল তাৰ চকুলৈ। কাক লাগে? বন কৰা বাইৰ দৰে মধ্যবয়সীয়া মহিলা এগৰাকীয়ে সুধিলে। সি কিমান সময় এই নিস্তব্ধ চৌহদটোৰ পদূলিমুখত এইদৰে ৰৈ আছিল ক'ব নোৱাৰে। তাৰ ৰঙচুৱা চকুযোৰ আকৌ হাতেৰে মচি লৈ ক'লে মই ৱাৰ্ডেন মেডামক লগ পাবলৈ আহিছোঁ। তেওঁৰ গা বেয়া, কাকো দেখা নকৰে, কিন্তু বৰ জৰুৰী। এবাৰ সুধি চাওক। আপুনি ক'ৰ পৰা আহিছে? মোৰ ঘৰ ডিব্ৰুগড়ত, কিন্তু এতিয়া কলকাতাত থাকোঁ। নাম সিদ্ধাৰ্থ সাহা। চাকৰিৰ বাবে মই ইয়ালৈ আহি থাকিব লাগে। ঠিক আছে, মই সুধি চাওঁগৈ, কিন্তু বাইদেৱে দেখা নকৰোঁ বুলি ক'লে গুচি যাব। আৰু এটা কথা, হোষ্টেলৰ ছোৱালীবোৰ নাই নেকি? নাই, কিছুমান ঘৰলৈ আৰু কিছুমান কলেজলৈ গৈছে। মানুহজনী ভিতৰলৈ সোমাই যাব খুজি উভতি চাই ক'লে আপুনি ইয়াতে বহক। সি নবহিল, থিয় হৈ থাকিল। এখন প্ৰকাণ্ড বাৰাণ্ডা, দুৱাৰ মুখতে দুটা এৰিয়া পামৰ টাব, বগা ৰং কৰা বেতৰ চকী আৰু টেবুলেৰে সুসজ্জিত। কাষত মেগাজিন ষ্টেণ্ড এটা, তাত কেইবাখনো আলোচনীৰ লগতে খবৰ কাগজ জাপি থোৱা আছে। বাৰাণ্ডাখন মস্কুইট প্ৰুফ, উজনিৰ চাহ খেতিয়কৰ ঘৰৰ পৰিৱেশ। এই বাৰাণ্ডাত থিয় হৈ সি অনুভৱ কৰিলে গুৱাহাটী মহানগৰীত ঘৰৰ এই পৰিৱেশ সতকাই দেখা নাযায়। একোণত এখন চাহৰ তলিত এটা টি পট, দুটা টি মাগ, বগাত সৰু আঁচ পৰা নেপকিন, এটা পানীৰ জাৰ আছে। তলিৰ তলত খাপত দুটা কাঁচৰ গিলাচ উবুৰি খোৱা আছে। পৰিষ্কাৰ পানীৰ জাৰৰ মুখ বগা লেচৰ ঢাকোনেৰে ঢকা আছে। পানীৰ জাৰটো দেখি পিয়াহ বেছিকৈ লাগিল তাৰ, কিন্তু গৃহস্থৰ অনুপস্থিতিত তাৰ পৰা পানী খাবলৈও সংকোচ হ'ল। সি পাৰ্যমানে পানীৰ জাৰ আৰু গিলাচকেইটাৰ পৰা চকু আঁতৰাই ৰাখি আনফালে চাবলৈ ধৰিলে। এনেতে মানুহজনী ওলাই আহি ক'লে বাইদেউ আহিছে, বহক আপুনি। পিছে বাইদেৱে 5 মিনিটতকৈ বেছি সময় থাকিব নোৱাৰে, তেওঁৰ গা ভাল নহয়। পানী এগিলাচ পাম নেকি? হঠাতে তাৰ মুখৰ পৰা ওলাই আহিল। মানুহজনীয়ে পানীৰ জাৰটোৰ পৰা এনেদৰে গিলাচটোত পানী ঢালি বাকিলে যেন সেয়া পানী নহয়, অমৃত সঞ্চয় কৰি থোৱা আছে। সি এক মুহূৰ্ততে পানীৰ গিলাচ শেষ কৰি সুধিলে আৰু অলপ পানী পাম নেকি? মানুহজনীয়ে অনিচ্ছাভাৱেৰে আকৌ এগিলাচ পানী দিলে। সি গিলাচটো মুখলৈ লওঁতেই এগৰাকী মধ্যবয়স্কা মহিলা ওলাই আহিল ভিতৰৰ পৰা। অপ্ৰস্তুতভাৱে এহাতে পানীৰ গিলাচ আৰু আন হাতত পানীৰ গিলাচৰ কাষত থৈ নমস্কাৰ ভংগীত ক'লে নমস্কাৰ, মোৰ নাম সিদ্ধাৰ্থ সাহা। মানুহগৰাকীয়ে মূৰ টুপিয়ালে। সুধো নুসুধোকৈ সুধিলে কিয় আহিছা? সিদ্ধাৰ্থই পানী খাই শূন্য গিলাচটো টেবুলখনত থৈ বহিল। মই আপোনাৰ হোষ্টেলৰ এজনী ছোৱালী শিৱানী লহকৰক লগ পাবলৈ আহিছোঁ। যোৱা এসপ্তাহ ধৰি তেওঁৰ মোবাইল ফোন বন্ধ।
তেওঁৰ বান্ধৱী মিত্ৰাক মই যোগাযোগ কৰিছিলোঁ, কিন্তু তেওঁ মোৰ নম্বৰ ৰিচিভ নকৰে। শিৱানীৰ কি হয় আপুনি? জয়িতা শইকীয়াৰ নিৰুদ্দেশ প্ৰশ্নত সিদ্ধাৰ্থই থতমত খালে। মই মানে যোৱা মাহত গুৱাহাটীলৈ আহোঁতে তেওঁক লগ পাইছিলোঁ। মই চাকৰিৰ বাবে ঘূৰি ফুৰিব লাগে। শিৱানীয়ে মোক ৰেফাৰেন্স বুক এখন বিচাৰিছিল। মই দিল্লীত কিনিলোঁ, দিব লাগে। ৰৈ সিদ্ধাৰ্থই কথাকেইটা ক'লে। হয় নেকি? তাতকৈ বেছি তেনেহ'লে একো নহয়। না নহয়, মানে মোৰ বান্ধৱী তেওঁ। মিত্ৰাই মোক সকলো কৈছে। অতি কোমল স্বৰত জয়িতাই কথাকেইটা কৈ তলমূৰ কৰিলে। সিদ্ধাৰ্থই অস্বস্তিৰে ইফালে সিফালে চালে। এবাৰ থিয় হৈ ট্ৰাউজাৰৰ পকেটৰ পৰা ৰুমাল উলিয়াই মুখৰ ঘাম মচি আকৌ চকীত বহিল। আপোনাৰ বাবে এটা দুঃসংবাদ আছে। শিৱানীক আপুনি আৰু এই জীৱনত কেতিয়াও দেখা নাপায়। তাই নিজক শেষ কৰি দিলে। ৰেল লাইনত এসপ্তাহ হৈ গ'ল। হোষ্টেলৰ বহু ছোৱালী ভয়ত গুচি গৈছে। নাজানো কোন ঘূৰি আহে। মিত্ৰাও ঘৰলৈ গৈছে। গতিকে মোক ক্ষমা কৰিব, আপুনি যাওকগৈ। ডিঙিত শোকৰ পাথৰ এটুকুৰাই যেন কাটি কাটি দিছিল জয়িতাৰ কণ্ঠস্বৰ। সিদ্ধাৰ্থৰ মুখলৈ নোচোৱাকৈ কথাকেইটা কৈ জয়িতা শইকীয়া থিয় হ'ল আৰু কোবাকুবিকৈ ভিতৰলৈ সোমাই গ'ল। দুৱাৰ বন্ধ কৰি দিয়া। যাওঁতে তেওঁ বন্ধ কৰা মানুহগৰাকীক নিৰ্দেশ দি গ'ল। সিদ্ধাৰ্থ শিলৰ খুঁটিৰ দৰে বহি থাকিল। এই সময়ত কি প্ৰতিক্ৰিয়া হোৱা উচিত সিদ্ধাৰ্থই নাজানে। কেৱল বেতৰ চকীৰ হাতল দুটা সজোৰে খামুচি ধৰিছে। এজন জীয়া পুৰুষে বৃদ্ধৰ দৰে নুৰ্য হৈ হাউলি মজিয়ালৈ চাই থাকিল নিষ্প্ৰাণভাৱে। এই অৱস্থাত বন্ধ কৰা মানুহজনীয়ে একো ক'ব নোৱাৰি ৰৈ থাকিল। তাই ইতস্তভাৱে সুধিলে, পানী খাবনে? সিদ্ধাৰ্থই একো নক'লে। তাই এগিলাচ পানী আনি তাৰ ফালে আগুৱাই দিলে। সিদ্ধাৰ্থই এইবাৰ কম্পিত হাতেৰে পানীগিলাচ লৈ অলপ খালে। কম্পিত হাতেৰেই গিলাচটো বায়েজনীৰ হাতত দি ক'লে, থেংক ইউ। এখোজ দুখোজকৈ সিদ্ধাৰ্থ জয়িতা শইকীয়াৰ বাৰাণ্ডাৰ পৰা নামি আহিল। স্প্ৰিং লগোৱা মস্কুইট নেটৰ দুৱাৰখন আপোনা আপুনি বন্ধ হৈ গ'ল। সিদ্ধাৰ্থই তিনিমহলীয়া হোষ্টেলটোৰ ফালে চালে। কোনোবাই শুকাবলৈ দিয়া নীলা দুপাট্টা এখন চাদৰৰ ওপৰৰ পৰা বাহিৰলৈ ওলমি বতাহত নাচি আছে। ঠিক এনেকুৱা দুপাট্টা আৰু বগাত নীলা ফুল থকা কুৰ্তি চুইদাৰ পিন্ধি তাই এদিন দুপৰীয়া মনে মনে আহি তাক লগ ধৰিছিল। প্ৰথমবাৰ তাই ভয়ত নে গৰমত ঘামি জামি ৰঙা পৰিছিল। কলৈ যাব, কি কৰিব কোনেও থিৰাং কৰিব পৰা নাছিল। অটোৰিক্সা এখনত উঠি সিহঁত উলুবাৰীৰ ফালে গৈ আছিল। তাই পাইছে মানে তাৰ পৰা দূৰত বহিছিল, গাত গা নলগাকৈ। বহু পৰলৈ মাত বোল নাছিল সিহঁতৰ। কথা নোকোৱাকৈ যেন বহুত কথা পাতিছিল সেইদিনা। এইদৰে নিভুতে ওচৰা ওচৰিকৈ বহি অহাৰ শিহৰণত দুয়ো বাকৰুদ্ধ হৈ পৰিছিল। এসময়ত সি তাইৰ হাতখন নিজৰ হাতৰ মুঠিত লৈ আনি কৈছিল, ভয় কৰিছা নেকি? নকৰিবা, মই তোমাৰ বাবে সদায় নিৰাপদ আৰু নিৰ্ভৰযোগ্য মানুহজন হ'ব খোজো। তাইৰ হাতখনে জঠৰ হৈ তাৰ হাতৰ মুঠিত থাকি বিশ্বাস কৰিছিল তাৰ কথাবোৰ। শিৱানী, সি মাতিছিল। তাই তাৰ মুখলৈ চাই হঠাতে অস্ফুট স্তৰত কৈছিল, মোৰ নামটো তোমাৰ মুখত ইমান ভাল লাগিছে। তাৰ পিছত শিৱানী সহজ হৈ পৰিছিল। মাত্ৰ সেইদিনাই প্ৰথম আৰু শেষ লগ পোৱা শিৱানীৰ সৈতে। কফি খাওঁতে তাই সুধিছিল, মোৰ ওচৰত তোমাৰ কি দাবী আছে? সি কৈছিল, দাবী? কি দাবী থাকিব? এটা দাবী আছে। ঠিক এইদৰে তুমি মোক চিৰজীৱন ভাল পাই থাকিবা। এই পৃথিৱীত ভাল পোৱাৰ বৰ আকাল। তুমি ভাল পাই থাকিলে মই সকলো বাধা বিঘিনি উফৰাব পাৰিম। বলে নোৱাৰা কামবোৰ সহজে কৰিব পাৰিম। শক্তিমানৰ দৰে। টিভি চিৰিয়েলৰ শক্তিমান যে, তাই হাঁহি হাঁহি কৌতুক কৰিছিল।